চাই থাকা বঢ়িয়া নহ'লে আমাৰ চেনেলটোৰ নাম কি আছিল ইউটিউব চেনেল ৰহিম বাছা ব্লগ তো গাইজ আপোনালোকে চাই থাকিব ভিডিঅ'টো ৰহিম বাছা ব্লগ আমাৰ ভিডিঅ' চাই থাকা নেকি হা নামটো কি আছিল চেনেলৰ নাম কি আছিল ৰহিম বাছা ব্লগ ন সাবস্ক্ৰাইব কৰিব লগ পাইলে মানে বহুত চাইছেনে কিনে কেছটো বুজি পাইছা নেকি কেনেকুৱা তো গাইজ এতিয়া আমি গৈ আছোঁ ঘৰত মানে দোকানৰ পৰা কিবা খালোঁ তো খাই এতিয়া গৈ আছোঁ ঘৰত নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰহিম বাছা ব্লগ চেনেলৰ পৰা তো গাইজ আজি মানে বহুত দিনৰ পৰা মানে মই ব্লগ ভিডিঅ' কৰিব পৰা নাই তো দুটা কাৰণ আছিল যে প্ৰথমটো কাৰণ হৈছে মোৰ মোবাইল ৰিচাৰ্জ কৰা নাই তো সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাই আৰু 2 নম্বৰ কাৰণ হৈছে যে আমাৰ এক্সাম চলি আছিল তো সেইকাৰণে মানে মই কৰিব পৰা নাই তো পইচা ভৰিব পৰা নাই মানে এক্সামৰ কাৰণে মানে পৰীক্ষা আছিল তো সেইকাৰণে মানে ভাবিলোঁ যে এইকেইদিন মানে পইচা নভৰোঁ পৰীক্ষা শেষ হ'লে তাৰপিছত কেছটো বুজি পাইছা তো আপোনালোকে চাই থাকক আৰু স্ক্ৰীনবিলাকৰ সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাই থাকক তো গাইজ আজি আমি ব্লগ ইয়াত ষ্টাৰ্ট কৰিছোঁ তো আজি আমি স্কুলৰ পৰা আহোঁতে যিটো দলং আৰু সেই দলঙত পূৰা ভিৰ লাগি আছে তো আপোনালোকে দেখাই আছোঁ কেনেকুৱা ভিৰ আৰু বহুত মানুহে মানে জাম লাগি আছে তো দেখাই আছোঁ আপোনালোকক চাই থাকক তো গাইজ সেইদিনা মই পৰিস্থিতি এনেকুৱা মাজত পৰিছোঁ চাওক নিচত মানে নদী আৰু ওপৰত দলং তো দলঙত চাওক কিমান ভিৰ লাগিছে বাপৰে খালি মানুহ আৰু মানুহ চাওক একেবাৰে সেই মাথাৰ পৰা এই মাথা একেবাৰে দেখাই নাযায় ইমান মানুহ হৈছিল আৰু মই ভাবিছিলোঁ যে দলং ভাঙি পৰি যায় নেকি আৰু আমাৰ এই দলংখন বহুত পুৰণি হয় গতিকে বহুত মানে ৰিস্ক হৈ আছে বৰ্তমানলৈকে আৰু সেইদিনা মানে আজি আছিল সোমবাৰ তো সোমবাৰ কাৰণে এনেকুৱা ভিৰ পৰিছিল বাপৰে আৰু মানে এনেকুৱা ভিৰ মানে মাজে সময়ে পৰি থাকে মানে দলংখন ইমান মানে ডাঙৰ নহয় মানে দুটা গাড়ী একেলগে আহিব পৰা নাযায় তো গাইজ সেইদিনা আছিল পূৰা পোহৰ ৰ'দ মাৰি আছিল বাপৰে ইমান ৰ'দৰ মাজতো মানে ইয়াত থিয় হৈ আছোঁ বাপৰে কি ক'ম আৰু ইফালে মানে কিছুমান মানুহে ছাতা লৈছে আৰু মানে মই স্কুলত গৈছিলোঁ আৰু স্কুলৰ পৰা অহাৰ সময় মানে এনেকুৱা পৰিস্থিতিৰ মাজত আছিলোঁ বাপৰে চাওক কিমান মানুহ মানে কি ক'ম আৰু মানে এনেকুৱা হৈছিল বাপৰে চাওকচোন কিমান মানুহ হৈছে একেবাৰে মানে দলং যদি পৰি যায় নহয় সকলো মানুহ মানে নদীত পৰি যাব তো দে চাই থাকক ভিডিঅ'টো ওই দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম দিছো গুজাৰি লৈ একো নকবি ভিতৰি নুঘুনে ধৰা ওই দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ আৰু মানে মই এয়া আগতে কৈছোঁ যে দলংখন বহুত পুৰণি হয় তো চাওক ইফালে বাঁহ দি মানে বেৰা দিছে আৰু যদি ভাঙি যায় তেনেহ'লে কি হ'ব একেবাৰে তলত যাব ভগৱানে জানে নহয় খুৰা মই ইউটিউবত দিওঁ তো মোৰ ইউটিউবৰ চেনেলটোৰ নাম আছে ৰহিম বাছা ব্লগ তো ইউটিউবত চাৰ্চ কৰি পাই যাব তো এয়া গৈ আছোঁ সকলোৱে মানে বিৰক্ত হৈ কৈ আছে যে ভিডিঅ'টি ফেচবুকত দিব মই ফেচবুক নিদিওঁ মই ইউটিউবত দিছোঁ তো আপোনালোকেতো হয় দেখি আছে কেনেকুৱা পৰিস্থিতি হৈছিল বাপৰে ইমান মানুহ হৈছে মানে ইমান ভিৰৰ মাজতো মানে কেমেৰা ধৰিব পৰা নাই তো যিখিনি ধৰিছোঁ আপোনালোকে দেখাই আছোঁ তো বেয়া নাপাব আৰু গৈ আছোঁ চাই থাকক তো বাপৰে ইমান ভিৰ হৈছিল আজি এনেকুৱা ভিৰত কেতিয়াও পৰা নাই তো আজি হঠাৎ এনেকুৱা ভিৰ পৰিছিল তো বাপৰে এনেকুৱা পৰিস্থিতি গৈ আছোঁ একেলগে ভিৰ কৰা নাই ইমান খুৰা মাজতে আমাৰ খুৰাজনে চাওক কিমান কষ্ট আছে দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা হে মৰম এতিয়া গৈ আছোঁ এতিয়া মানে অলপ ভিৰ কমি আছে আৰু সকলোৱে আহি আছে এতিয়া দিছো গুজাৰি লৈ একো নকবি ভিতৰি নুঘুনে ধৰা তো গাইজ এতিয়া আমি আহিলোঁ পূৰা ভিৰ বাজিছিল তো তাৰ মাজত এতিয়া গৈ আছোঁ এতিয়া ঘৰত তো এতিয়া আমি চাহ দোকানত যাই কিবা খালোঁ তো পূৰা ভোক লাগিছিল তেতিয়া খালি এতিয়া গৈ আছোঁ ঘৰত তো আপোনালোকে এইটো দৃশ্য গম পাইছে বা দেখিছে এনেকুৱা ভিৰ লাগিছে আমাৰ ইয়াত তো চাওক এই ৰাস্তা তো গাইজ কেতিয়াও ভাবিব পৰা নাই এনেকুৱা অৱস্থা হ'ব তো আজি পূৰা ফালি দিছে তো যিহেতু কেনে লাগিল ভাল লাগিল मजा आया और मैं ये जो मजा है ভাল লাগিল ইমান ভিৰৰ মাজতো বেটা ভাল লাগিছে ইমান মানুহ জীৱনে দেখাই নাই সেইকাৰণে দেখা নাই অঁ বাপৰে আৰু নিশ্চয়তো দেখিছে বাৰু কিমান ৰ'দ উঠিছে আজি কিমান ৰ'দ উঠিছে দেখি আছোঁ দেখাইছোঁ মোৰতো ভাই কৰক মোবাইল ক'ত আপোনালোকে দেখাই আছোঁ কিমান আজি কিমান চেলচিয়াছ ৰ'দ উঠিছে চাওক মাৰি আছে কিমান 37 28 ডিগ্ৰী
নিশ্চয় দেখিছে বা 28 সেলসিয়াছ তো ৰ'দ মাৰি দিছে তো ইমান ৰ'দৰ মাজতো পুৰা ভিৰ লাগিছিল তো তাৰ মাজতো থিয় হৈ আছিলোঁ বাপৰে আজি একেবাৰে চেছ তেতিয়া গৈ আছোঁ এইফালে পূৰা ৰ'দ আৰু পূৰা ৰ'দ দিয়ে মাৰি আছে তো গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো বুজি এনেকুৱা হৈছে কিয় এইটো কেনেকুৱা লাগিছে ভাল লাগিছে চাওক চাইড হট না বেটা চাইড অ' মুখ চুপ এনেকুৱা হৈছে নেকি লাল হৈ গৈছে অৱস্থা এনেকুৱা হৈছে বাপৰে এতিয়া গৈ আছোঁ ঐ দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বমা ওচৰৰ পৰা তো গাইজ যিহেতু আমি তাত মানে পূৰা ভিৰ লাগিছে তো সেইখিনি আমি আপোনালোকক ক'বলৈ পাহৰিছোঁ মানে পূৰা ভিৰ তো সেইকাৰণে মানে কথাবিলাক ক'বলৈ মানে এনেকুৱা হৈছিল তো আচলতে আমাৰ এই দলংটো আমাৰ মুন্দিয়া ভিলিঙি নদী হয় তো ভিলিঙি নদীৰ ওপৰতেই মুন্দিয়া দলং যিটো আমাৰ বৰপেটা যোৱা ৰাস্তা হয় তো সেইখিনি এটা দলং আছিল তো সেই দলঙৰ এনেকুৱা ভিৰ আৰু সেইটো আমাৰ অনলি সোমবাৰে নহয় সকলো সময়তে মানে এনেকুৱা ভিৰ লাগি থাকে আৰু দলংটো বহুত পুৰণি দলং হয় চবে দুটা গাড়ী আহিলেই মানে এনেকুৱা ভিৰ লাগি থাকে তো আজি এনেকুৱা আচলতে মই ইয়াৰ আগতে কেতিয়াও মানে পৰা নাই তো চাই থাকা বঢ়িয়া তো গাইজ এতিয়া মোৰ এটা মানে ছাবস্ক্ৰাইবাৰ বন্ধু লগ পালোঁ তো মোৰ ভিডিঅ' চাই থাকা নেকি কেনে লাগে ভাল লাগে নেকি অঁ তেনেহ'লে আমাৰ চেনেলটোৰ নাম কি আছিল ইউটিউব চেনেল অঁ ৰহিম বাছা ব্লগ তো গাইজ আপোনালোকে চাই থাকিব ভিডিঅ'টো ৰহিম বাছা ব্লগ চাই থাকে নেকি অঁ এই যে মই ভিডিঅ' কৰি আছোঁ এইটো মানে ইউটিউব দিম হা চাব পাৰিব ঠিক আছে এইফালে দোকানীজনে বহি আছে আমাৰ ভিডিঅ' চাই থাকা নেকি হা নামটো কি আছিল চেনেলৰ নাম কি আছিল ৰহিম বাদশা ব্লগ ন ঠিক আছে তো গাইজ এনেকৈ মানে ভালেই লাগে মনটো বহুত ভাল লাগে কাৰণ এনেকুৱা ছাবস্ক্ৰাইবাৰ বন্ধু লগ পালে মানে বহুত চাইছেনে কেনে কেছটো বুজি পাইছা নেকি কেনে লাগে তো এতিয়া দোকানৰ পৰা কিবা খাই লওঁ তাৰপিছত ঘৰত যাম আৰু বহুত ভাল লাগি আছে তো গাইজ এতিয়া আমি গৈ আছোঁ ঘৰত মানে দোকানৰ পৰা কিবা খালোঁ তো খাই এতিয়া গৈ আছোঁ ঘৰত তো আজিৰ ভিডিঅ' এইখিনি যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি লাইক কৰা নাই সোনকালে এতিয়া লাইক কৰি দিয়া তো নেক্সট আকৌ দেখাব পিছত ভিডিঅ' তো চাই থাকা